সো আপোনালোকৰ যোনটো RRB ALP ৰিক্ৰুইটমেণ্ট 2026 যেটা 11127টা এছিষ্টেণ্ট লোকো পাইলট পোষ্ট ওলাইছে অনলাইন তোমালোকে এপ্লাই কেনেকৈ কৰিবা বা তোমালোকৰ ডকুমেণ্ট কি লাগিব আৰু কিমান ফিজ কাটিব সকলো ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব তো বলকচোন ভিডিঅ'টো দেখাওঁ সো পোনপ্ৰথমে মই তলত ডেসক্ৰিপশ্যনৰ লিংকটো দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিবা সো নেমটো হৈছে তোমালোকৰ হৈছে এছিষ্টেণ্ট লোকো পাইলট হয় পোষ্ট হৈছে 11127টা পোষ্ট তাৰপিছত ইয়াৰ হৈছে RRB মানে 676টা পোষ্ট আছে তোমাৰকে যোনটো আন্ডাৰ RRB গুৱাহাটীৰ আন্ডাৰ বাকি পে স্যালাৰি কথা নিশ্চয় গম পাইছে 19,900 পৰা ষ্টাৰ্টিং হ'ব মানে এটা ম্যাক্সিমাম এটা প্ৰাইস আৰু মিনিমাম বাকি তোমালোকৰ ভ্যাকেন্সি বিলাক চোৱা দি RRB ভ্যাকেন্সি ডিটেইলছ অফ আৰ্স ফলোস আহমেদাবাদত আছে তোমাৰকে 147টা বাকি আজমাৰত আছে 718 বাকি প্ৰয়াগৰাজত আছে 610টা বেংগলুৰুত আছে 200টা ভোপালত আছে 453টা ভুৱনেশ্বৰত আছে 801টা আৰু বিলাসপুৰত আছে 522টা চণ্ডীগড়ত আছে 187টা চাইনাত আছে 186টা বাকি গোৰখপুৰত আছে 105টা গুৱাহাটীত আছে 676টা বাকি জম্মু শ্ৰীনগৰত আছে 400টা কলকাতাত আছে 841টা মালদাত আছে 559টা মুম্বাই আছে 1193টা বাকি মুজাফৰপুৰত আছে 42 পাটনাত আছে 103টা ৰাঁচীত আছে 1300 বাকি সুকুন্দৰবাদত আছে 1420টা শিলিগুৰিত আছে 600টা নিশ্চয় তোমালোকে গম পাইছা তো তোমালোকে এতিয়া চাই লোৱা যোনটো এস ৰিলেক্সেশনৰ কথাটো কৈছে এস ৰিলেক্সেশনৰ কাৰণে তোমালোকে এস টো লাগিব 18 পৰা 30 বছৰ ভিতৰত বাকি এস টো 1 জুলাই মানে 1 জুলাই 2026 ৰ ভিতৰত হ'ব লাগিব এস ৰিলেক্সেশনৰ বিষয়ে চাই লোৱা OBC এনসিএলৰ কাৰণে তোমালোকে ইয়াত যোনটো গ্ৰুপ ডি হওক বা মানে সেন্ট্ৰেলৰ যি জবে নহওক তোমালোকৰ যোনটো OBC যদি হোৱা তোমালোকৰ এনসিএলখন প্ৰয়োজন হ'ব সো এনসিএলখন যদি বনোৱা নাই বনাই লবা মই ভিডিও দি দিছো ডেসক্ৰিপচনত চাই লবেল বনাই লব পাৰিবা কিন্তু OBC এনসিএলৰ কাৰণে 3 বছৰ এক্স ৰিলেক্সেশনটো আছে বাকি ST আৰু SC বিলাকো আছে 5 বছৰ মেডিকেল ষ্টেণ্ডাৰ্ড ডকুমেণ্টটো চোৱা মেডিকেল ষ্টেণ্ডাৰ্ড হৈছে A1 ফিজিক্যাল ষ্টেণ্ডাৰ্ড হৈছে ফিজিক্যালি ফিট হ'ব লাগিব বাকি ভাৰ্চন ষ্টেণ্ডাৰ্ড হৈছে ডিসটেন্সটো 666 হ'ব লাগিব মানে আপোনালোকৰ চকু পৰা নাই ভাৰতে 66 হল থাকিব হ'ব লাগিব 6 আৰু 6/9 বাকি তোমালোকে এটো ইমেইলটো কৰিব পাৰা আকৌ ফোন নম্বৰ আছে কিবা খেলিমেলি হলে যদি এপ্লাই কৰাত বাকি এতিয়া চোৱা তোমালোকৰ ফ্ৰিজটো কথা চোৱা ফ্ৰিজটো লাগিব ST আৰু SC এক্স সাৰ্ভিস মেম্বাৰ বিলাকৰ লাগিব বাকি 250 টকা বাকি অৰ্ডাৰ যোনটো মানে যোনটো OBC হয় বাকি কেটৰ লাগিব 500 টকা প্ৰথম চাই লোৱা out of the fridge RS 500 the amount 400 the refund will be bank charge তোমালোকৰ ফাৰ্স্ট ইয়াৰ তোমালোকে 500 টকা পে কৰিব লাগিব আৰু তোমালোকে পৰীক্ষা দিব গলে তোমাৰ 400 টকা পেমেন্ট কৰিব মানে ৰিফান্ড কৰি দিব এতিয়া তোমালোকৰ ইয়া এপ্লাইটো হ'ব এপ্লাই ষ্টাৰ্ট ডেটটো হ'ব 15 মে যেহেতু আজিৰ পৰা ষ্টাৰ্ট হ'ব কি লাষ্ট ডেট হ'ব 14 জুন সো তোমালোকে যদি এই এপটো ধৰা ইন্টাৰেষ্ট হোৱা সো এপ্লাই কৰিব পাৰা যদি তোমালোকৰ এপ্লাই ভিডিওটো লাগে তো কমেন্ট সেকশনত জনাবা যে মোক এপ্লাই ভিডিওটো আমাক লাগে সো এপ্লাই কেনেদৰে কৰিব লাগে ঠিক আছে তো আজি ভিডিওটো ইমানতে